তো গাইজ নেচাৰ ইজ বিউটি আৰু বিউটিক আমি বিউটি আপিচলি নহয় আকৌ বিউটি সুন্দৰতা জাগাখিনি সুন্দৰ কৰি ৰাখিব লাগে তাকে বিউটি বুলি কয় হোৱাট ইজ বিউটি বিউটি ইজ দ্য সুন্দৰ অফ দ্য আমাৰ গাঁওখিনি জাগা চাফা কৰিংটো দে আৰু দে তো আপোনালোক আৰু এটা কথা কৈ দিওঁ এই বৰষুণৰ বতৰত একদম বিচনাত কম্বলৰ তলত সোমাই কেনে আইও তো গাইজ ভাবছিলোঁ কি মাথৰিত মানে আমি গাড়ী নাহে বুলি ভাবিছিলোঁ কিন্তু গাড়ী আহিছে দেখোন এতিয়াহে গম পাওঁ हेलो फ्रेंड्स वेलकम बैक टू अनदर वीडियो तो कैसे हो आप लोग आई होप आप सब लोग अच्छे होंगे और हमेशा अच्छे ही रहना तो गाइस 2024 सनर प्रथम तो बरखुन আজি দিছি তো গাইস সেইদিনা যে তাত ভিডিও বানাইছিলো তাত মানে পুরা ধাৰাখাৰ একদম ৰ'দ একদম পুরা ধুলি চুলি উৰি আছিল কিন্তু আজি এনেকা পৰিবেশ নাই পুরা বিন্দাস ঠাণ্ডাও লাগছি ভালো লাগছি কি কম বাবাজি মই এটা ঘুরবা আইছো আগৰ ফালে যাম তো দেখাই আছো আগৰ দিগি তো পুরা এনেকা নাজাৰা গ্ৰীনি গ্ৰীনি নাজাৰা হৈ গৈছে পুরা হেউজিয়া চাইৰো চাইডে হেউজিয়া আৰু ইফালে একদম নাজাৰা চা কোয়ালিটি বেয়া হ'ব পাৰে মোবাইলৰ কিন্তু কালাৰ গ্ৰেডিং কিন্তু অটোমেটিক পুৰা মাৰছি তোকে ৰাস্তাৰ পে অলপমান পথাৰৰ দিকে নামি আহিলোঁ ইটা যাইছোঁ এই সিফালে মাথুৰি চাইডে উঠি কেনে সিফালে যাওঁ না নাযাওঁ চাই লওঁ যদি যাওঁ আপোনালোক দেখাম যদি নাযাওঁ আৰু কেনেকৈ দেখাম এতিয়া বাবাজী এতিয়া পুৰা একদম কি ক'ম আৰু ক'বা দে তো গাইজ বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ না কি কওঁ কি নকওঁ লাগি যায় একদম মুখখানে ঘূৰু নুঘূৰু হৈ যায় একদম কি ওলাই মই নিজে গম নাপাওঁ তো গাইজ ইফালে আছে যি ডাঙৰ ডাঙৰ পুখুৰী আধা মানে মাটিখানি খৈ যাৱা তো যাওঁ তলত দেখি কেনে লাগে অলপমান যাই আহোঁ আইফোনেদি ভিডিঅ' বনাইতো আৰু ভাল লাগিল হয় বনাই কেনে এতিয়া ল' কোৱালিটিত ভিডিঅ' বনাই ইমান এটা খাচ পাওঁ নাই মই সেইকাৰণে দে আৰু তো দিছ ইজ দ্য ৰিয়েল নাজাৰা অফ দ্য ইউনিভাৰ্ছ ইন দ্য ৱৰ্ল্ড কেনে লাগছে অলপ টুক টাক কৰি কমেণ্ট কৰি জনাই দিবি তো আপোনালোক আৰু এটা কথা কৈ দিওঁ এই বৰষুণৰ বতৰত একদম বিচনাত কম্বলৰ তলত সোমাই কেনে আইও কি কৰোঁ কি নকৰোঁ লাগে হয় নে নহয় কমেণ্ট কৰি জনাবিচোন আৰু এতিয়া আমি লাহে লাহে খোজকাঢ়ি আহি কেনে এতিয়া মাথৰি পামেই আৰু মাথৰিৰ ওপৰত দিকে যাই লওঁ দিছ ইজ দ্য হিল আৰু পৰি গ'ল বল এতিয়া জল্দি জল্দি দৌৰ এনাৰ্জি নাই নেকি এনে আছাম কামাণ্ডো হবি তই তো গাইজ ভাবছিলোঁ কি মাথৰিত মানে আমি গাড়ী নাহে বুলি ভাবিছিলোঁ কিন্তু গাড়ী আহিছে দেখোন এতিয়াহে গম পাওঁ তো এনেকৈ আছিল মাথৰিৰ নাজাৰা মাথৰিৰ ইফালে এনেকৈ পুৰা গ্ৰীনি আৰু ইফালে পুৰা সেউজীয়া ধানৰ পথাৰ আৰু ইফালে পুৰা একদম আদিবাসী না মিয়া দেখি বা বিদেশী না কি কয় সেনেকৈ মিয়া চিয়া ইয়াতে আছে কিন্তু সেহেঁতে ইয়াতে জাগা পাইছি কাৰণে আছে সেহেঁতক খেদি লাভ নাই বহুতে কয় বহুতে কিবা কিবি কয় এনে ঘৰ ভাঙি দি এটা যাবা দি কিন্তু আমি জাগা দিয়াৰ কাৰণেহে সেহেঁতে আছে ইয়াতে সেইটো বেলেগে ভুল ভাবে সেহেঁতে এনে থাকিলেও একো নাই তো গাইজ লাহে লাহে বৰষুণ পেলাব ধৰিছে আৰু আমি এতিয়া ঘৰত যাব এৰি আমি ভিডিঅ' বনাব যাওঁ আগত দেখি ক'ত কি আছে কেনেকৈ কি আছে চব কাৰণত চব আপোনালোক দেখাই আছোঁ তো এনটাক জৰুৰ চাই থাকক এই ইমান দিনৰ মূৰত বৰষুণ দিছে ইমান ধুনীয়াকৈ হাৱা চাৱা গুচিছে ধূলা চোলা নাই এইকেইটা চাচোন এই ভেটাকেইটাৰ কাৰণে আমাৰ এই কি আৰু জেগাখিনি বেয়া হৈ গৈছে মানে কি ক'ম আৰু উপায় নাই তো গাইজ নেচাৰ ইজ বিউটি আৰু বিউটিক আমি বিউটি আপিচলি নহয় আকৌ বিউটি সুন্দৰতা জাগাখিনি সুন্দৰ কৰি ৰাখিব লাগে তাকে বিউটি বুলি কয় হোৱাট ইজ বিউটি বিউটি ইজ দ্য সুন্দৰ অফ দ্য আমাৰ গাঁওখিনি জাগা চাফা কৰিংটো দে আৰু দে তো আৰু ইমান আৰু এটা মাথৰিত ঘূৰি নাথাকোঁ তো ইফালে ৰাস্তা এটা আছে ইফালে ওলাই যোৱা ৰাস্তা আছে সিফালেদি গুচি যাওঁ তো চালো জল্দি জল্দি চালো ঐ ৰ বোকা হৈছে ৰখাব নৰবি চাবি তো গাইজ এনেইতো মোক হাফ পেণ্ট বয় বুলিয়ে জানে বহুতে কিন্তু আজি একদম ফুল লং পেণ্টত আছোঁ কাৰণ ঠাণ্ডাৰ বতৰ এনেই আছোঁ আৰু এই তো ইফালে ধুনীয়াকৈ ফ্ৰী জেগা পাই কেনে ইয়াতে চবে মাল চাল খাই যায় কিন্তু এটা মাল খোৱাটো ইমান এটা সেই নকৰিব ইয়াতে জেগাখিনি নিজে চাফা কৰিলে নিজে ভাল বেলেগ মানুহ আহি কেনে যদি চাই কি ভাবব এইখন গাঁওখন ইমান ভাল নহয় ইয়াতে আৰু আহিব নোৱাৰে নেক্সট টাইম সেনেকৈ কি আৰু বহুত মানে জ্ঞানৰ কথা কওঁ সেই জ্ঞানৰ কিন্তু মূল্য নহয় হৈ যায় বেছিকৈ ক'লে সেইকাৰণে ইমান আৰু মূল্য দি থাকিব নোৱাৰোঁ না এই বাবাজী তোমাৰ আৰু কথা এটা কওঁ এই খালটোচোন খালটো খান্ছি কিয়া না খালটো যোনে খান্ছি তাক পইচা লগা হৈছে ন পইচা লগা হৈছে কাৰণ কিয়া সিহঁতৰ পইচা কমি আছে নেকি আৰে মোৰ পেলো না মোৰ কিমান টকা আছে তহঁতে নাজানা নেকি আৰু এতিয়া লাহে লাহে বৰষুণটো আৰম্ভ হৈ গৈছে আৰু ইফালে ধুনীয়াকৈ খেতি বাতি কৰিছে আৰু ইফালে খেতি ৰুই আছে সিফালে খেতি ৰুই আছে কাটবো পিছত আৰু এতিয়া আমি যাওঁ অলপ ৰাস্তাৰ ফালে তো গাইজ ফাইনেলি আমি পাই গ'লোঁ ৰাস্তাৰ কাষ আৰু ৰাস্তাত ফাইনেলি ভৰি দিম আৰু এই 1 2 3 জাষ্ট দিলোঁ
আৰু আপোনালোকে দেখা পাইছে চাগে দেখাইছোঁ অলপ আগতে তো সেইফালে একদম ধুনীয়া ছোৱালী এটা বকা ৰুই আছিল তাকে অলপ চালোঁ অলপমান আহোঁতে দেৰি হ'ল নহ'লে কেতিয়াবা আহি পালোঁ হয় দে এতিয়া আগৰ ফালে যাওঁ আমি আহিছিলোঁ সেইফালে গৈছিলোঁ এতিয়া আকৌ ঘূৰি আকৌ ইফালে পালোঁ আহি কিমান সময় আপোনালোকেতো 2 মিনিট বা 3 মিনিটে চালে কিন্তু মই ধৈৰ্য ধৰি কিনে আপোনাৰ বহুত সময়ৰ মূৰত এইখিনি লৈ আহিলোঁ তো এটা লাইক কৰি দিব ডিছলাইক নামাৰিব আকৌ বেয়া লাগিলে ডিছলাইক মাৰিবি দে তো এইফালে গাছত আমাৰ ভোল লাগছি জিকা লাগছি লাও লাগছি কোমোৰা লাগছি পানীলাও লাগছি অমিতা লাগছি এইগিলা এনেই বকি আছোঁ গাইছ একো লগা নাই সেইগিলা চব আগৰ বস্তু এতিয়া 2023 পায় সেইগিলা বস্তু মেদ গেছি আৰু এতিয়া 2024 পৰিল আৰু 2024 চনৰ প্ৰথম বৰষুণটোত মই এতিয়া ভিডিঅ' বনাই আছোঁ ভালো লাগছি নেচাৰটো এতিয়া ঠাণ্ডা পৰিৱেশ এতিয়া কি ক'ম বাবাজী অলপ কৈ দিব কি ক'ব নকয় বোলে ধত লাজে পালোঁ মই ধত তো গাইছ ভিডিঅ'টো আৰু ইমান বেছি দীঘল নকৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকন কৰিব লগতে লগ পাম এটা নেক্সট ব্লগত আজিৰ লগত 2 দিন ভিডিঅ' বনালোঁ বহুত দিনৰ মূৰত তো বাই